গাইজ মই এতিয়া বৰ্তমান উপস্থিত আছোঁ আমাৰ চেঙেলাচা আঞ্চলিক ভূতনাথ শিৱ মন্দিৰত। আজি হৈছে শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি পূজা উপলক্ষে আমাৰ ইয়াত সকলো গাঁৱৰ ৰাইজে মিলি পূজাখন পাতিছে আৰু আপোনালোকক দেখুৱাই আছোঁ। আমাৰ এই আয়তীসকলে নাম ধৰি আছে, বৰ্তমান নাম ধৰি আছে আৰু ইফালে পূজা চলি আছে। আৰু এয়া আমাৰ ডেকাদা শিৱ পূজা শুভেচ্ছা থাকিল। এয়া আমাৰ শৰ্মা ৰূপম একদম ধুনীয়া আৰু এতিয়া আপোনালোক দেখোন ভোগঘৰৰ ফালে গৈ আছোঁ আৰু ভোগঘৰৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাই আছোঁ। মানে কি আৰু ভোগ বনাই আছেতো আৰু ভোগ বনোৱা দৃশ্যবিলাক আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাহৰ ব্যৱস্থা কৰি আছে আৰু এইফালে ভোগ বনাইছে আৰু ভোগ বনাইছে আমাৰ এই মাধৱ দা আছে, মাধৱ দাই ভোগ বনাইছে। মাধৱ দা ভোগৰ আৰু কিমান বাকী? আৰু এইফালে এই চাহৰ ব্যৱস্থা কৰি আছে আৰু আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ আজি শিৱৰাত্ৰি উপলক্ষে আমাৰ ঘৰৰ ওচৰৰে শিৱ মন্দিৰ ভূতনাথ আঞ্চলিক শিৱ মন্দিৰতে আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈ চাই থাকিব। ইৰাক ভাইটি আছে, ইৰাক ভাইটি শিৱ পূজা উপলক্ষে কিবা ক'বা নেকি? কি ক'ম একদম পূজা, হেপী পূজা, হেপী শিৱ পূজা। এয়া আমাৰ প্ৰগ্ৰামটা একদম ব্যস্ত হৈ আছে, আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ এনেদৰে আমাৰ পূজাখন বৰ্তমান চলি আছে আৰু আপোনালোকক ভাবিলে এবাৰ দেখুৱাই দিব বুলি কাৰণে আমি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱালোঁ। তো আজি ভিডিঅ'টি ইমানে আছিল। যদি আপোনালোকৰ ভিডিঅ'টি ভাল